মোৰ আন এটি কবিতা পঢ়িম। কবিতাটো লৈছোঁ মোৰ অন্য এক কাব্যগ্ৰন্থ আৰু এই ভালপোৱা নামৰ গ্ৰন্থৰ পৰা। কবিতাটিৰ শিৰোনাম আঘোণৰ সোণালী বৰণ। দিগন্ত বিয়পি, দেখিছনে দিগন্ত বিয়পি, নৈৰ ঢৌৰ দৰে তোৰ বুকুৰ আঁচল উৰি থাকে। টকা ফুটাই সাগৰৰ অৰুণিমালাৰ দৰে নাওবোৰক চুমা খাই খাই। পাল তৰা নাৱৰ নাৱৰীয়াবোৰৰ চকুৰ মণি ৰমৰমাই। এইদৰেই তোৰ বুকুৰ সোণালী হ'ব খোজা ৰংখিনি প্ৰত্যেকবাৰ পি খাই সিংহৰ বাখৰ কৰে টুনি আৰু টুকুৰা চৰাইবোৰে। মাতাল হৈ ক'ব নোৱাৰা হয়, মাতাল হৈ ক'ব নোৱাৰা হয় গাঁও ফুৰিবলৈ অহা নগৰীয়া ছোৱালীবোৰ। উন্মনা হয় বতাহত তোৰ চুলি কোচাতে উঠি নৃত্য কৰা দেখি। পকি সোণোৱালী হ'ব খোজা তাৰ ৰংবোৰত অভিভূত হৈ দুচকুৰ ডিজিটেল কেমেৰাত বন্দী কৰি লয় তাহাঁতৰ ঐকান্তিক হেঁপাহ। মোৰ বাঁহীৰ সুৰত তোৰ বাঁহ লাগি কপৌ জাকৰ ডেউকাবোৰৰ সতে উৰি যায়। গধূলি গাইজনীৰ বুকুত লাগি অহা পকা পকা গোন্ধ। জেঠৰ দুমাহীত দেউতাই সিঁচা আল ফুলে বাচি থোৱা সঁচ শাওনত আয়ে ৰুই থৈ আহিছিল কাতিৰ কেঁচা নিয়ৰত তিতি তিতি। পুৱাতেই গুজি থৈ আহিলোঁ তামোলৰ পাত, বুকুত আঁকি আনিছিলোঁ ভোগালী সপোন, চকুত পিন্ধি লৈছিলোঁ সোণালী বৰণ। কুঁৱলীত তিতি গাইজনীৰ বাবে ঘাঁহ কাটিবলৈ গৈ তোক গাভৰু হোৱা প্ৰথম দেখিছিলোঁ মই। দেউতাক কাণে কাণে কৈছিলোঁ আঘোণ গাভৰু হ'ব হৈ সোণালী হ'ব। গধূলি তুলসীৰ তলত আইৰ সতে চাকি জ্বলাওঁ, কীট পতংগই তোৰ অমংগল নানক বুলি প্ৰাৰ্থনা জনাওঁ আই লক্ষ্মীক। আয়ে নামঘৰত ধূপ কাঠি জ্বলাই আমাক মাহ-প্ৰসাদ বিলায়। আয়ে নামঘৰত ধূপ কাঠি জ্বলাই আমাক মাহ-প্ৰসাদ বিলায়। ধন্যবাদ বন্ধুসকল। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব। ধন্যবাদ।